আজিৰ পৰা মই মোৰ যাত্ৰা সঁচা অৰ্থত আৰম্ভ কৰিছো। এই যাত্ৰা অত্যন্ত জটিল, অত্যন্ত কষ্টকৰ, অত্যন্ত দুৰ্গম, কিন্তু এই যাত্ৰাত মই এক মুহূৰ্তৰ বাবেও বিচলিত নহওঁ, মই এক মুহূৰ্তৰ বাবেও স্তব্ধ নহওঁ। মোৰ এই যাত্ৰাত কোনো বাধা বিঘিনি, কোনো লোভ প্ৰলোভনে মোক কিনিব নোৱাৰে। এনেকুৱা কোনো টকা পইচা জন্ম হোৱা নাই যি অনাগত দিনত জ্ঞানশ্ৰী বৰাক কিনি ল'ব পাৰিব। মোৰ এই যাত্ৰা কোনেও স্তব্ধ কৰিব নোৱাৰে। মই অসমৰ ৰাজনৈতিক ইতিহাসত ৰাইজে কোৱাৰ দৰে অগ্নিকন্যা হৈ জীয়াই থাকিব বিচাৰিছো, শোষিত বঞ্চিত জনতাৰ কণ্ঠ হৈ জীয়াই থাকিব বিচাৰিছো। আৰু আপোনালোকৰ যদি আশীৰ্বাদ থাকে, আপোনালোকে যদি মোৰ লগ দিয়ে, আপোনালোক যদি মোৰ সাহস হৈ থাকে, শক্তি হৈ থাকে, তেন্তে মই কথা দিছো, মই পাৰিম আৰু মই কৰিম, আৰু মই কৰিমেই, মই কৰি দেখুৱাম। সেই প্ৰত্যেকটো প্ৰত্যাহ্বানৰ সন্মুখত জ্ঞানশ্ৰী বৰা এক নতুন প্ৰত্যাহ্বান হৈ থিয় দি উত্তৰ প্ৰজন্মক উলিয়াই আনিব ৰাজনীতিৰ পথাৰখনলৈ, ৰাজনৈতিক পৰিৱেশৰ বাতাবৰণ সলনি কৰিব। মাথো মোক আশীৰ্বাদ দিব। ধন্যবাদ। জয় আই অসম। আসলে চৰকাৰী চাকৰি এৰি তেখেতসকলে ৰাজ্যৰ ৰাজনীতিত প্ৰৱেশ কৰিছে, কিন্তু জ্ঞানশ্ৰী বৰা এইভাবে পৃথক যে কা আন্দোলনৰ সময়তে তেখেতে এটা সুকীয়া চিনাকি দিবলৈ ৰাইজৰ মাজত সক্ষম হৈছিলে। আৰু তেখেতৰ এই চাকৰিৰ এৰাৰ পিছতে এক প্ৰকাৰ ২৬ৰ নিৰ্বাচনৰ প্ৰাকখনত দেখিবলৈ পোৱা গৈছে বিভিন্ন ধৰণৰ গৰম বতাহৰ মাজত ৰাজনীতিৰ প্ৰৱেশ কৰিছে। আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে জ্ঞানশ্ৰী বৰাই হয়তো এই ২৬ৰ নিৰ্বাচনতে প্ৰতিদ্বন্দ্বিতা কৰিব নেকি, যিহেতুকে নিৰ্বাচনৰ বতাহ আৰু চলি আছে, গৰম বতাহৰ মাজত আপোনাৰ কথাখিনি বিশেষভাৱে ৰাইজৰ মনত প্ৰশ্নৰ সৃষ্টি হৈ আছে। এনেকুৱা ধৰণৰ কথা আহিছে যে আপুনি মৰিয়নি সমষ্টিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ হ'ব, কিয়নো অখিল গগৈৰ যিখন ১৫জনীয়া লিষ্ট, সেই লিষ্টখনৰ মতে দেখিবলৈ পোৱা গৈছে মৰিয়নি সমষ্টিটো কিন্তু তাত আছে। গতিকে যি ধৰণৰ চৰ্চা চলিছে সেয়াই আচলতে হ'বলৈ গৈ আছে নেকি? মই ইতিমধ্যে কৈছোঁ যে মই প্ৰাৰ্থিত্ব প্ৰত্যাশী বুলি দললৈ অহা নাই, মই কোনো টিকেট বিচাৰি অহা নাই। মোক অখিল গগৈ ডাঙৰীয়াই সুধিছিলে আগতীয়াকৈ যে তই নিৰ্বাচন খেলিবি নেকি, মই নেখেলোঁ বুলিয়ে কৈছিলোঁ তেতিয়াও, যে মই দলৰ হৈ কাম কৰিব বিচাৰোঁ। ২১ৰ বিধানসভা নিৰ্বাচনত মোৰ যোনটো ভূমিকা আছিলে, সেই ভূমিকাটোতেই মই আচলতে উভতিব বিচাৰিছিলোঁ দলৰ বাবে কাম কৰি। এই কথাটো মোৰ বাবে নতুন। ৰেজিগনেশ্যন দিয়াৰ লগে লগে সামাজিক মাধ্যম, সংবাদ মাধ্যমত যিটো আচলতে চৰ্চাৰ সৃষ্টি হৈছে, এইটো মোৰ বাবে আগতে মই কল্পনা কৰা নাছিলোঁ, ভবাও নাছিলোঁ। আৰু তৎক্ষণাতে মই এইটো দেখিছোঁ, আৰু মই ইমানেই ব্যস্ত যে কি চৰ্চা হৈ আছে মই সেই বিষয়ে এতিয়ালৈকে গম পাব পৰা নাই ভালদৰে। কিন্তু মৰিয়নিৰ প্ৰসংগটো মোৰ বাবে একেবাৰেই নতুন। মোৰ ঘৰ খুমটাইত, গতিকে মৰিয়নি সমষ্টিৰ কথাটো ৰাইজে বিচাৰিছে বুলি মই গম পাইছোঁ যে অখিল গগৈদেৱেও কৈছে, বা মোকো বহুজনে ফোন কৰিছে, মেছেজ কৰিছে, কমেণ্ট দিছে। আমাৰ তাত বেলেগ প্ৰত্যাশী আছে, প্ৰাৰ্থিত্ব প্ৰত্যাশী, তেওঁলোকে ফিল্ডত কাম কৰি আছে। ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ বিৰুদ্ধে যথেষ্ট এণ্টি ইনকামবেঞ্চি আছে, তেওঁক লৈ মানুহ অসন্তুষ্ট, ৰাইজৰ দলৰ ভাল সাংগঠনিক ভিত্তিও আছে। কিন্তু মোৰভাৱে ব্যক্তিগতভাৱে মই এই কথাটোক লৈ এতিয়ালৈকে চিন্তা চৰ্চা কৰা নাই। কথাটো হ'ল যে এনেকুৱা নহয় যে ৰাইজৰ দলে চৰকাৰ গঠন কৰিব বা বিৰোধীয়ে এলায়েন্সত চৰকাৰ গঠন হৈ যাব। যদি সেয়া যদি ইকুৱেশ্যন এটা থাকিলে হয়, তেতিয়াহ'লে আপোনাৰ কাৰণে সহজ আছিলে যে আপুনি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে, অথচ আপুনি হয়তো চৰকাৰী আহিলে আপুনি এটা ভাল পদবী লৈ আপুনি আশা কৰিব। গতিকে তাৰো কোনো ধৰণৰ নিশ্চয়তা নাই। গতিকে অনিশ্চয়তাৰ দিশত আপুনি দেখিব পোৱা গৈছে চৰকাৰী চাকৰিটো এৰি দিলে। আপুনি উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰীৰ হয়তো দৰমহাৰ সমমৰ্যাদাৰ এটা দৰমহা আপুনি লাভ কৰি আছিলে। ইমান ভীষণ চেলেঞ্জিং মুডত আপুনি আহিছে। হয়, আপুনি শিক্ষাৰে যদিকে উচ্চ শিক্ষিত, গতিকে আপোনাৰ কনফিডেন্স লেভেলটো যথেষ্টখিনি আছে, কিন্তু মূল কথাটো হৈছে ইমান প্ৰত্যাহ্বানমূলকভাৱে কিয় আগুৱাই আহিব লগা হ'ল? কি এনেকুৱা ধৰণৰ ৰাজনীতিত পৰা হেঁপাহ আছে যে যিটো কাম আজি আপুনি সমাজৰ এগৰাকী প্ৰবক্তা হিচাপে থাকি আপুনি কামটো কৰিব নোৱাৰে, অথচ ৰাজনীতিক হৈ পেলাই কামটো কৰিব আপুনি? কি এনেকুৱা ধৰণৰ চিন্তা আছে? শিক্ষক হিচাপে বা অধ্যাপক হিচাপে মই শিক্ষাদান কৰি ভাল পাওঁ, সেইটো মোৰ আটাইতকৈ ভাল লগা বৃত্তি, আৰু সেই কামটো কৰিবলৈ মোৰ ইচ্ছাও আছিল, সপোন আছিল বাবে গৈছিলোঁ। কিন্তু শিক্ষক হিচাপে শিক্ষাদান কৰি থাকোঁতে এটা প্ৰশ্ন সদায় মনলৈ আহিছিল যে আমাৰ প্ৰজন্মটো, মোৰ ছাত্ৰ ছাত্ৰীসকল ভৱিষ্যতে সুৰক্ষিত হয়নে নহয়? তেওঁলোকক আমি শান্তি শৃংখলাবদ্ধতা থকা এখন সমাজ দিব পাৰিম নে নাই? তেওঁলোকক আমি ভালপোৱা মৰম থকা সমাজ এখন দিব পাৰিম নে নাই? বৰ্তমান যিটো অসমৰ ৰাজনৈতিক সামাজিক প্ৰেক্ষাপট, এনেকুৱা লাগে যে কোনোবা দিনা নেপাল হ'বগৈ নেকি, কোনোবা দিনা বাংলাদেশৰ নিচিনা অৱস্থা এটা আমাৰ হ'বগৈ নেকি? ইমান ঘৃণা, মণিপুৰত যিটো অৱস্থা হ'ল, আমি জাতি জনগোষ্ঠীৰ মাজত কাজিয়া, ধৰ্মৰ নামত কাজিয়া, এই কাজিয়া